কিহৰ কাৰণে থানাৰ ওচৰত আহিব লগা হ'ল কোৱাচোন? মানে মোক খুনমণি নামৰ ল'ৰায়ে কাম দিম বুলি আনিছিলে। কেতিয়া? মানে ফেব্ৰুৱাৰী 9 তাৰিখে আহিছিলোঁ মই। কোন চনৰ? ফেব্ৰুৱাৰী 9 তাৰিখে। কোন চনৰ? চনটো পাহৰি গৈছোঁ। 2022 চনত তাৰপিছত আনিছিলে ভাল পাই কিনে বিয়া পাতিম বুলি। ইয়াত আনি কিনে বেয়া কামত সোমাই দিলে আৰু তাৰ লগত জড়িত আছে বাপধন, পিংকি আৰু পংকজ ডেকা, শৰ্মা আৰু তেখেতে টিকেট বিক্ৰী কৰে ঘৰে গৈ কিনে। সি মোক ভাল পাই কিনে আনিছিলে ইয়াত আনি কিনে তাৰ বা ঘৰত দিলে, পিংকি ঘৰত। কাৰ ঘৰত দিলে? পিংকি ডেকা ঘৰত। পিংকি ডেকাৰ ঘৰত। তাৰপিছত বেয়া কামত সোমাই দিলে। মই মানে তাত পৰা পলাই আহিলোঁ। তোমালোকৰ যে দেহ ব্যৱসায় কৰাত বেয়া কামত যে সোমাই দিছিলে, তোমালোকে বিৰোধিতা কৰা নাছিলা? নকৰোঁ বুলি কোৱা নাছিলে এইবিলাক কাম? কৈছিলোঁ নকৰোঁ বুলি। মাৰি কিনে আমাক জবৰদস্তি কৰি দৰ্জাত সোমাই দিছিলে লক কৰি কিনে। তেতিয়া কৰিব লগা হয়, বাধ্য হৈ গ'লোঁ। আৰু তোমালোকক যে এইবিলাক যে বেয়া কামত লিপ্ত কৰাই ক'ত লৈ যায় তোমালোকক? হোটেল ফালে লৈ যায়, নগাঁও চব জেগাতে লৈ গৈছে। তেজপুৰতো কৰাইছিলে? কৰাইছিলে। হোটেলত? হোটেলত কৰাইছিলে? হোটেলত। কোন হোটেলত? ত্ৰিবেণী পইণ্টৰ ওচৰৰ হোটেল যে আছে। কি নাম হোটেলখনৰ? দিশা। দিশা হোটেল। দিচাং হোটেল। তাৰপিছত তাতো লৈ গৈছিলে। তাতো তোমালোকক যে তাতে লৈ যায়, তাত কি বেলেগ মানুহ আহে? মানুহ আহে। এই বিনিময়ত তোমালোকক টকা দিয়া হয় নেকি? টকা আমি পোৱা নাই, ইহঁতে পইচা পাইছে আমাৰ পৰা। মানে কাষ্টমাৰে ইহঁতক পইচা দিয়ে, আমাক এতিয়ালৈকে পইচা দিয়া নাই টকাও। তোমালোক পইচা নিদিয়ে? নাই দিয়া। আৰু তাৰপিছত তুমি তাৰপৰা কি কৰিলা? মই তাৰ পৰা কামত যাম বুলি আহি কিনে পলালোঁ। কিমান দিন আগত? হৈ গ'ল এতিয়া এপ্ৰিল 9 তাৰিখে পলাইছোঁ মই। যোৱা বছৰ? তাৰপিছত পলাই কিনে এতিয়া মানে সিদিনা মই তেজপুৰত আহিছিলোঁ। আহি কিনে মোৰ হাজবেণ্ডৰ কাম বিচাৰিবলৈ আহিছিলোঁ। বিয়া কৰালা? বিয়া কৰিছোঁ। হয় নেকি? তাৰপিছত এতিয়া মই প্ৰেগনেণ্ট আছোঁ 3 মাহ। মোক ধৰি কিনে মাৰিছে। আকৌ ক'ত আহিছিলা তুমি? মানে ত্ৰিবেণীত আহিছিলোঁ মই কাম বিচাৰিবলৈ। মোক ইয়াতে ৰেলগেটত ধৰি কিনে মাৰিছে। মাৰি কিনে মোৰ হাজবেণ্ডক মানে মাথাত মাৰিব ধৰিছিলে। কোনে মাৰিছে? পিংকিয়ে। পিংকি ল'ৰা, পিংকি চব চামিল আছে তাত। কোন কোন আছিলে কোৱাচোন? দীপেনহঁতে মাৰিবলৈ ধৰিছে কালি। দীপেন পংকজ আহিছিলে মদ খাই কিনে মাৰিবলৈ। আৰু পিংকি, ৰাহুল আৰু পপু নামৰ ল'ৰা আছে এটা, চবে ধৰি কিনে তাকো মাৰিছিলে। মানে মোক কৈছে যে পোৱালিটো পেলাই দে, আকৌ বল বুলি টানি কিনে ল'ব খুজিছিলে। ইহঁতৰ ৰুমত। বেয়া কাম কৰা? তাৰপিছত তুমি কি কৰিলা? তাৰপিছত মই একো কৰা নাই। আমি মানে আহিছোঁ, আহি কিনে ইয়াত চবৰ লগত যোগাযোগ কৰিছোঁ, কৰি কিনে এই বাহঁতৰ পাইছোঁ। সেইখিনি হেল্প খুজিছোঁ গৈ কিনে আমি। মই মানে বহুত ভেজালত ফাঁচি গৈছোঁ। মানে তাৰ কাৰণে মানে মই থানাত আজি উপস্থিত হ'বলগীয়া হৈছে। গোটেইখিনিৰ মাজত মানে গুৱাহাটীত মানে মই এজন ল'ৰাক লগ পাইছিলোঁ। খুনমণি কোৱা এজন ল'ৰাক। মানে মই তাৰ লগত 2 দিনমান ভাল কামেই কৰিলোঁ। মই তাৰ লগত কাপোৰৰ দোকানত এনেকুৱা ক'তবা যোৱাত কাম কৰিলোঁ। কৰি কিনে মই তাই ক'লে কি ভালকৈ চিনাকি হ'লোঁ মই তাৰ লগত গুৱাহাটীতে থকা মেলা মানে চব মানে স্পষ্ট। এদিনাখন মানে এটা কথা হ'ল, তাই ক'লে কি গুৱাহাটীত কাম কৰিব নালাগে আৰু এতিয়া মোৰ লগত ব'লা, তোমাক মই ভাল কাম দিম, ভাল থকা মেলা চব কাম তোমাক দিম। খুনমণিয়ে কৈছিল? খুনমণি। সেইটো হ'ল ডিচেম্বৰ মাহৰ 2022। তাৰপিছতে ময়ো ভাবিলোঁ যে ময়ো এনেকুৱা থকাটো মানে ভাল নহ'ব, ময়ো কাম চাম কৰিম বুলি কিনে আহি গ'লোঁ মই তাৰ লগত। মোৰ তেজপুৰত। মোৰ মা দেউতাৰ লগতো এনেকুৱা গম পায়, চিনি পায়, কিন্তু নেজানে ইমান। মই আহি যোৱাৰ পাছত মোক 2 দিনমান ৰাখিলে, ভালকৈ ৰাখিলে। ইয়াতে তেজপুৰতে এই পিংকি ডেকা ঘৰত। তাৰপিছতে পিংকি ডেকা ঘৰত ৰাখি কেনে মোক বিক্ৰী কৰি দিলে। টকা লৈ কেনে বিক্ৰী কৰি দিলে মোক পিংকি ডেকাৰ ঘৰত খুনমণিয়ে। আমি নেজানো যে টকা লৈ কেনে বিক্ৰী কৰি দিছে বুলি কিনে। আমি পাছতহে গম পাইছোঁ। তাৰপিছতে আমাক
তাতে আনিলে পিংকিৰ ৰুমত আনি কেনে আমাক থৈ দিলে থৈ কেনে আমাক এনেকুৱা জেগাত মানে আমাক সোমাই দিছে কি আমি কেতিয়াও ওলাব নোৱাৰোঁ সেইটো জেগাৰ পৰা পিংকিয়ে কি কৰে এইবোৰ মানে বেয়া কাম চলাই পিংকিয়ে মানে একো নকৰে আৰু এইবোৰে তাৰ কাম অঁ বেয়া ব্যৱসায় কৰে অঁ বেলেগৰ লগত থাকিব দিয়ে অঁ তাৰপাছত ক'ত লৈ গৈছিলে ক'ত হেৰি কৰাইছে আমাক প্ৰথম লৈ গৈছে দিচাং হোটেল তাতে আমাক প্ৰথম বেয়া ব্যৱসায়টো তাতে কৰিছে আমাক প্ৰথম তাৰ পৰা আমাক বেলেগত লৈ গৈছে মানে আমাক কেতিয়াও ওলাব চান্স নিদিয়ে পিংকি ডেকা দেহ ব্যৱসায়ৰ মালিক অঁ ব্যৱসায়ত জড়িত নেকি পিংকি দেহ ব্যৱসায়ত জড়িত অঁ জড়িত তাই আণ্ডাৰ তাই আৰু ছোৱালী আছে নেকি আৰু বহুত ছোৱালী আছিলে বহুত ছোৱালী এনেকৈ পলাইছে এতিয়াও আছে তাৰ লগত 2জনীমান ছোৱালী কিন্তু ইমান ছোৱালী নাই আৰু যিমানখিনি আগতে আছিলে সিহঁতে পলাই এতিয়া ক'ত আছে ক'ত নাই এতিয়া গম নাপাওঁ আৰু এইটোৰ লগত কোন জড়িত হৈ আছে এইটোৰ লগত দিপিন বুলি কোৱা মানুহ আছে আৰু বাপথান সোণমণি পংকজ আৰু পিংকি এইকেইটা মানুহ এই যে তোমালোকক যে ব্যৱসায় কামটো কৰায় তাৰ ভিতৰত তোমালোকে কিবা টকা দিয়ে নেকি আমাক একো টকা নিদিয়ে আমাক টকা দিম বুলি কিনে আনি কিনে আমাক এই ধান্দাত লগাই দিয়ে আমাক আজিলৈকে আমি কষ্ট কৰিছোঁ হয় আমি ঠিকে কষ্ট কৰাৰ পিছতো আমাক 1 টকাও পইচা দিয়া নাই দেহ দি দিছা কিন্তু পইচা পোৱা নাই দিয়া আৰু তুমি পিংকি ডেকাৰ পৰা কেনেকৈ ওলাই আহিলা পিংকি ডেকাৰ পৰা মই এনেকৈ আমাক এনেকৈ বাহিৰত পঠাই ন বাহিৰত পঠাওঁতে মই ওলোৱা হৈছে ছেপ্টেম্বৰ মাহৰ 3 তাৰিখে মই ওলাইছোঁ গধূলি 5টা বজাত তাৰপিছত ধৰিলে মোক ৰাস্তাতে ধৰি কেনে মোক মাৰপিট কৰিব ল'লে পিংকি ডেকায়ে মানুহ গটিয়াই কিনে তাৰপিছত মাৰপিট কৰিব লওঁতে তাৰপিছত এজন মানুহে আহি কিনে মোক এই মাৰপিট ধৰা কৰাৰ পৰা মোক বাচাই কিনে উলিয়াই পলাই লৈ গৈছে এতিয়া তোমালোকে আৰক্ষীৰ ওচৰত আহিছা নেকি আমি বিচাৰোঁ যে পিংকি ডেকায়ে যাতে আমাক যেনেকৈ কৰিলে আৰু আন ছোৱালীকো যাতে এনেকৈ কৰিব নালাগে বুলি কিনে তাক মানে শাস্তি দিব লাগে আৰু পিংকি ডেকা দেহ ব্যৱসায় বহুত দিনৰ পৰা কৰি আছে নেকি তেজপুৰত তাই মুঠতে আজি 25-30 বছৰৰ পৰাই এনেকৈ বেয়া ব্যৱসায় কৰি আছে তেজপুৰ আৰু বহুত জেগাতো কৰিছে মানে বহুত জেগাত যায় তাই বহুত ছোৱালীক এনেকৈ আনি মাৰপিট ধৰি কৰি পূৰা তাই কামত লগাই আছে তোমালোকে এই কাম নকৰোঁ বুলি ক'লে তোমালোকক কি কয় আমি কাম নকৰোঁ বুলি কৈছিলোঁ আমি বহুত কৈছিলোঁ আমাক মাৰিছে মোকো মাৰিছে মোৰ লগকো মাৰিছে গোটেইকো মাৰিছে তাৰ মানে সিহঁতে মানে জিয়ালৰ তলত সোমাই থোৱাৰ দৰে কৰি থাকে আৰু ব্লেকমেইল কৰে ভিডিঅ' আছে তোমালোকৰ ফটো দিম ভাইৰেল কৰি দিম বুলি কিনে আমি আৰু ছোৱালী মানুহ ভয় খাই যাওঁ না আমি তাৰমানে যোৱাকালি আমাৰ ওচৰলৈ এগৰাকী ছোৱালী গৈছিলে এগৰাকী নহয় দুগৰাকীয়ে প্ৰথমতে এগৰাকী ছোৱালী গ'ল পূজা দেৱী পিছত এগৰাকী ছোৱালী আহিলে ববিতা দৈমাৰী গতিকে তেওঁলোক দুগৰাকী ছোৱালী পিংকি ডেকা নামৰ মানুহ এগৰাকী দেহ ব্যৱসায়ী এগৰাকী কবলৰ পৰা মানে তেওঁলোকে পলায়ন কৰি আহিছে দেই দুগৰাকী আৰু তেওঁলোকে আমাক জনোৱা মতে তেওঁলোকে ছেপ্টেম্বৰতে পলাইছে ছোৱালী দুগৰাকী আৰু কিবা কৰ্মসূত্ৰত বা তেওঁলোকৰ নিজৰ কোনো পৰিয়ালক লগ ধৰিবলৈ যোৱাকালি তেওঁলোকে তেজপুৰলৈ আহিছিলে পৰহি তেজপুৰলৈ আহিছিলে তেজপুৰলৈ আহোঁতে সেই পিংকি ডেকাৰ মানে টীমটো যিটো ধৰক তেওঁলোকে কোৱা মতে বাপধন সোণমণি পংকজ শৰ্মা আৰু দীপেন ডেকা এনেকৈ টীমটোৱে তেওঁলোকক দেখা পায় তেওঁলোকক মানে আপোনাৰ ৰেল গেটৰ ওচৰতে বোলে দেখা পাই লৈ পেলাই তেওঁলোকক আগুৰি ধৰি পেলাই মাৰপিট কৰাৰ চেষ্টা কৰিছে আৰু পূজা দেৱী নামৰ ছোৱালীজনীক কৈছে যে তই তোৰ পেটৰ সন্তানটো তই পেলাই দে আৰু তই আমাৰ লগত আমাৰ ব্যৱসায়ত তই জড়িত হ তোক আকৌ আমি টকা দিম তেনেকৈ বুলি কৈছে সিহঁতে উপায় নাপায় হয় তাই নমনা দেখি সিহঁতে মান্তি নোহোৱাত
তাহাঁতক মাৰিবলৈ খেদিছে আৰু সেইটোতে সিহঁতে আমাৰ ওচৰ পাইছেগৈ দেই। আৰু আমি যোৱাকালি ৰাতি যেনে তেনে তেওঁলোকক এখন ঘৰত মানে ৰাখি আমি যেনে তেনে তেওঁলোকক ৰাখি আজি কিন্তু আমি আৰক্ষীৰ ওচৰলৈ লৈ আহিছোঁ। এইটো মানে এটা বিৰাট ডাঙৰ চক্ৰ হা, আৰু টকাৰ লেনদেন, বহুত টকাৰ মোটাৰ লেনদেন। আৰু জানিব পৰা মতে তেওঁলোকৰ মুখৰ পৰা যিগৰাকী দৈমাৰী বুলি ছোৱালীজনী, তেওঁ হৈছে বয়সত খুব কম বয়স, 19 বছৰীয়া ছোৱালী। আৰু তেওঁৰ লগত মানে অলপ দৰ দামটো বেছি বুলি তেওঁ আমাক ক'লে। যিগৰাকী পিংকি ডেকা, তেওঁলোকে বোলে দৰ দামটো বেছি। আৰু বাপধন বোলা মানুহজনে, আৰু ইয়াত যিকেইজন এতিয়া তেওঁলোকে এজাহাৰত যিকেইজন উল্লেখ কৰিছে নাম, বাপধন হওক, পংকজ হওক, দীপেন হওক, তেওঁলোকে ৰাতি মানে ডাঙৰ ডাঙৰ মানুহৰ লগত তেওঁলোকক নি পেলাই খপাই দিয়েগৈ, তেওঁলোকক জোৰ জবজ গাড়ীত লৈ যাওঁ, অনিচ্ছাকৃতভাৱে হ'লেও তেওঁলোকক মানে এইটো জোৰ জুলুম কৰি আছে, মানে নিৰ্যাতনটো দি আছে। গতিকে সেইকাৰণে আমি আজি আইনৰ ওচৰত চাপিছোঁ, আইনে কি কৰে, কি ব্যৱস্থা লয় আইনে। এতিয়া ইয়াতে তেখেতসকলে এটা অভিযোগ কৰিছে, বহুত তেজপুৰৰ ভাল ভাল হোটেল হয় ব্যৱহাৰ কৰে। হয়, এইটো এটা চিন্তনীয় বিষয় হয়নে যে? নাই এইটো একদম 100% চিন্তনীয়। কিয় তেওঁলোকে আমাকো কৈছে, তেওঁলোকে যে বহুত ডাঙৰ ডাঙৰ হোটেল, ডাঙৰ ডাঙৰ মানুহ তেওঁলোকৰ লগত জড়িত আছে, কিন্তু তেওঁলোকে নাম নাজানেও হোটেলকেইখন তেওঁলোকে চিনি পাইছে, দেখুৱাই দিছে, আমাক হোটেলকেইখনৰ নাম দিছে। কিন্তু সেয়া আমি আইনৰ ওচৰত দিছোঁ, আইনে ব্যৱস্থা ল'ব। লগত আমি মিডিয়াৰ জৰিয়তে, আপোনালোকৰ জৰিয়তে আমি তেজপুৰবাসী ৰাইজকো অলপ সতৰ্ক কৰিছোঁ, যাতে তেনেকুৱা দুষ্ট চক্ৰৰ আশে পাশে স্থান নিদিয়ে, আৰু যদি পাৰে আমাৰ নিচিনাকৈ তেওঁলোকক আগুৱাই আহক। আৰু যিসকল ছোৱালী এতিয়া আজি সেই কৰ্মৰ পৰা বাহিৰলৈ ওলাই আহিছে, তেওঁলোকে সেই কৰ্ম এৰি বাহিৰলৈ ওলাই আহিছে, তেওঁলোকক মই ভাবোঁ তেওঁলোকক আমি এটা ভাল পথ দিব লাগে, ৰাস্তা দিব লাগে, যাতে তেওঁলোকে আকৌ বেয়ালৈ উভতি নাযায়। গতিকে সেইটোৱে আমাৰ আশা।